ইয়াতে ছোৱালী মাতবিলাক অকণমান বেছি ল'ৰাবিলাক অলপ কম হয়নে আমাৰ ছোৱালীবিলাকে এবাৰ চিঞৰচোন দুগৈ আমাৰ এবাৰ ল'ৰাবিলাকে জোৰ গৈ এবাৰ কি বঢ়িয়া বঢ়িয়া হয় ৰাইজ এইটো এটা মোৰ অনুভৱৰ গীত মই গীতটো লিখিছিলোঁ অসমৰ সংস্কৃতি ক'ৰ পৰা ক'লৈ গুচি গৈছে এটা খুবৰ গীত সেই গীতটো গাইছোঁ অসমৰ ৰাইজে আদৰি লৈছিলে গীতটো আপোনালোকে আদৰি লৈছিলে সকলোকে চুনে শ্ৰদ্ধা জনাইছোঁ তাৰ কাৰণে গীতটো গাইছোঁ সকলোৱে অকণমান জপিয়াই জপিয়াই নাচি থাকিলে ভাল হ'ব হেডফোন বহাই দিব দেই নামটো Saragama pa pikisu bhale ko
ধন্যবাদ বাহ ভাল লাগিছে চাওঁতে চাওঁতে হাজাৰ হাজাৰ ৰাইজ হৈ গ'ল আজি বেলচৰৰ বিহুতলী আমি শেষৰ মানুহবিলাকক দেখাগে নাই হাজাৰ হাজাৰ ৰাইজ সকলোকে মই পুনৰ স্নেহ শ্ৰদ্ধা জনাইছোঁ মৰম জনাইছোঁ হয় হয় আজি বেলচৰ বিহুতলীত হাজাৰ হাজাৰ ৰাইজ আছে আৰু আপোনালোকৰ মাজত আছে কেইবাটাও ৰাইজৰ চকুৰমণি কেইবাটাও নিউজ চেনেল আছে হয়নে গতিকে নিউজ চেনেলত দেখাবিলাকে আজি গোটেই বিশ্বতে বেলচৰ বিহু দেখাবলৈ চেষ্টা কৰিছে গতিকে আটাইকেইটা চেনেলৰ কাৰণে এটা জোৰদাৰ হাত তালি ধুনীয়াকৈ ধন্যবাদ